নমস্কাৰ প্ৰিয় দৰ্শক, আশা কৰিছোঁ সকলো ভালে আছে। আজি পুনৰবাৰৰ বাবে আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ আন এটা ৰেচিপিৰ সৈতে। আজি যোনটো ৰেচিপি মই বনাবলৈ ওলাইছোঁ সেইটো ইন জেনেৰেল আমি ফ্ৰাইড ৰাইচ বা জিৰা ৰাইচ এইবোৰৰ লগত আমি অৰ্ডাৰ কৰোঁ ৰেষ্টুৰেণ্টত গ'লে। আৰু সেই ৰেচিপিটো হৈছে চিলি চিকেন। আমি জেনেৰেলি ফ্ৰাইড ৰাইচ বা নান ইত্যাদিৰ লগত অৰ্ডাৰ কৰিলে গ্ৰেভিটো অৰ্ডাৰ কৰোঁ, চিলি চিকেন গ্ৰেভিটো। আজি মই চিলি চিকেনটো ড্ৰাই ফ্ৰাই কৰি ৰাখিম, গ্ৰেভি নকৰোঁ। গতিকে আহকচোন এতিয়া দেৰি নকৰাকৈ চিলি চিকেন বনোৱা ষ্টাৰ্ট কৰোঁ। ৰেচিপিটোৰ কাৰণে আমি চিকেনখিনি প্ৰথমতে মেৰিনেট কৰিব লাগিব, আৰু তাৰ বাবে মই ইয়াত লৈ লৈছোঁ 300 গ্ৰাম চিকেন বনলেছ। আৰু ইয়াত মই এতিয়া দি দিছোঁ অলপ আদা নহৰু পেষ্ট 1 চামুচ, আৰু লগতে ইয়াত দি দিছোঁ 4 চামুচ কৰ্ণ ষ্টাৰ্চ বা কৰ্ণ ফ্ল'ৰ। আৰু তাৰপিছত মই দিছোঁ 2 চামুচ ময়দা, যোনখিনি পেষ্টটো অলপ ডাঠ কৰিব। এতিয়া মই ইয়াত দি দিছোঁ 1 চামুচ চয়া চচ, 1 চামুচ ভিনেগাৰ, আৰু তাৰপিছত 1 চামুচ টমেট' কেচাপ, আৰু এইটো মই হট এণ্ড চুইট যোনটো মেগীৰ চচ থাকে সেইটো দিছোঁ। এতিয়া মই ইয়াত দি দিছোঁ আধা চামুচ কাশ্মীৰী মিৰ্চ কালাৰৰ কাৰণে, আৰু লগতে দি দিম আধা চামুচ জালুকৰ গুড়ি, আৰু লগতে আধা চামুচ নিমখো দি দিব। আৰু ফাইনেলি মই এতিয়া ইয়াত দি দিছোঁ এটা কণী ফেটি থোৱা। আৰু কণী দিলে মিক্সাৰখিনি অলপ আঠা জাতীয় হৈ যায়, তেতিয়া মানে মাংসখিনিত মিক্সাৰখিনি ভালকৈ লাগি ধৰে, গতিকে এইটো খুবেই দৰকাৰ। এতিয়া মই এইখিনি ভালকৈ মিক্স কৰি ল'ম, আৰু মিক্স কৰাৰ পিছত আধা ঘণ্টা ৰাখি দিম মেৰিনেশ্যনৰ কাৰণে, আৰু তাৰপিছত ফ্ৰাই কৰা ষ্টাৰ্ট কৰিম। এই আধা ঘণ্টাৰ পিছত মই কেৰাহীখনত তেল লৈ লৈছোঁ 200 গ্ৰাম, আৰু ইয়াত আমি চিকেনখিনি ফ্ৰাই কৰিম। তেলখিনি 2 মিনিট গৰম হ'বলৈ দিছোঁ। এতিয়া মই ইয়াত মেৰিনেট কৰি থোৱা চিকেনখিনি দিয়া ষ্টাৰ্ট কৰিছোঁ পিচবোৰ। চিকেনখিনি আমি 10ৰ পৰা 15 মিনিট ফ্ৰাই কৰিব লাগিব, আৰু মই পিচবিলাক সৰুকৈ ৰাখিছোঁ যাতে ভালকৈ সিজি যায়। আৰু ডাঙৰ পিচ হ'লে কিন্তু সিজোতে অলপ টাইম লাগিব। এয়া মই গোটেইখিনি চিকেন ইয়াত দি দিছোঁ, আৰু ঠিক 7 মিনিটৰ পিছত এয়া চাওক আমাৰ চিকেনখিনি অলপ ৰঙচুৱা টাইপ হ'বলৈ ধৰিছে। এইখিনি আধা আধি হৈ গৈছে। এতিয়া মই এইখিনি আকৌ ওলোটাই দিম, আৰু ওলোটোৱাৰ পিছত আৰু 7 মিনিটমান ফ্ৰাই কৰিম। তাৰপিছত আমাৰ চিকেনখিনি ৰেডি হৈ যাব। আৰু এয়া চাওক আমাৰ চিকেনখিনি অলমষ্ট ৰেডি হৈ গৈছে। এতিয়া মই এইখিনি উঠাই পেলাই পেপাৰ টাৱেলত ৰাখি দিম, যাতে এক্সেছ তেলখিনি পেপাৰ টাৱেলে যাতে শুহি লয় চিকেনৰ পৰা। আৰু এয়া মই ছেকেণ্ড বেচটো ফ্ৰাই কৰি লৈছোঁ। 15 মিনিটৰ পিছত এয়া মোৰ গোটেই চিকেনখিনি ফ্ৰাই কৰা হৈ গৈছে, আৰু এয়া মই পেপাৰ টাৱেলত ৰাখি দিছিলোঁ তেলটো শুহিবলৈ। আৰু চাওক চিকেনখিনি খুব ধুনীয়াকৈ ফ্ৰাই হৈছে। আৰু এতিয়া মই চিলি চিকেনৰ বাবে এটা চচ তৈয়াৰী কৰি লওঁ, আৰু তাৰ বাবে মই এয়া বাতি এটা লৈছোঁ, আৰু ইয়াতে এতিয়া দি দিছোঁ 2 চামুচ কেচাপ। মই হট এণ্ড চুইট চচটো ব্যৱহাৰ কৰিছোঁ। আৰু এয়া মই ইয়াত লৈ লৈছোঁ 1 চামুচ চয়া চচ, আৰু লগতে দি দিছোঁ 1 চামুচ ভিনেগাৰ, আৰু আকৌ কালাৰৰ কাৰণে মই ইয়াত দি দিছোঁ আধা চামুচ কাশ্মীৰী মিৰ্চ। আৰু তাৰপিছত মই ইয়াতে এড কৰি দিম অলপ পানী, আধা কাপ পানী। আৰু এইখিনি এতিয়া মই ভালকৈ মিক্স কৰি ল'ম। আমাৰ চচ ৰেডি হৈ গৈছে চিলি চিকেনৰ কাৰণে। এতিয়া মই পুনৰ কেৰাহীখনত 4 চামুচ তেল লৈ লৈছোঁ, আৰু তেলখিনি গৰম হোৱাৰ পিছত মই ইয়াত 3টা জলকীয়া দি দিছোঁ, কাটি থোৱা কেঁচা জলকীয়া, আৰু লগতে দি দিছোঁ অলপ কাটি থোৱা আদা নহৰু সৰু সৰুকৈ কুটি থৈছিলোঁ। আৰু 10 ছেকেণ্ডৰ পিছত মই এতিয়া ইয়াত দি দিছোঁ অলপ কেঁচা পিঁয়াজ, 2টা ডাঙৰ কেঁচা পিঁয়াজ মই কাটি থৈছিলোঁ ঠিক এইদৰে, আৰু ডাঙৰ ডাঙৰকৈ কাটিব লাগিব। আৰু মনত ৰাখিব এইখিনিৰ পৰা আমি ফ্লেমটো যিমান পাৰোঁ সিমান হাইত ৰাখিব লাগিব, যাতে পিঁয়াজখিনি বেছি সিজি নাযায়। আৰু পিঁয়াজখিনি মই এতিয়া 30 ছেকেণ্ড ভাজি ল'ম। বেছি সময় ভাজিব নোৱাৰিব, হাই ফ্লেমত 30 ছেকেণ্ড ভাজিলেই হৈ যাব। আৰু তাৰপিছত মই এতিয়া ইয়াত দি দিছোঁ এটা কেপচিকাম ডাঙৰ ডাঙৰকৈ কাটি থোৱা, আৰু এইখিনি এতিয়া আকৌ মই পুনৰ 10ৰ পৰা 15 ছেকেণ্ড ভাজিম। এতিয়া মই ইয়াত দি দিছোঁ প্ৰয়োজন হিচাপত নিমখ, আৰু তাৰপিছত আকৌ অকণমান মিক্স কৰি ল'ম। আৰু লগে লগে মই ইয়াত দি দিছোঁ ভাজি থোৱা চিকেনখিনি। এতিয়া মই এইখিনি 10ৰ পৰা 15 ছেকেণ্ড অলপ ফ্ৰাই কৰি ল'ম, বেছি সময় নহয়। আৰু তাৰপিছত মই ইয়াত দি দিছোঁ ৰেডি কৰি থোৱা চচখিনি, আৰু পুনৰ এইখিনি 10ৰ পৰা 15 ছেকেণ্ড ফ্ৰাই কৰি ল'ম হাই ফ্লেমত। আৰু এতিয়া মই ইয়াত দি দিছোঁ অলপ বগা তিল। এইটো অপশ্যনেল হয়, নিদিলেও হৈ যায়।
কিন্তু মই ফ্লেভাৰটো অকণমান ভাল লাগে আৰু দেখিবলৈও বৰ ধুনীয়া হয়, সেইটো কাৰণে এইটো এড কৰিলোঁ। আৰু শেষত মই এতিয়া ইয়াতে 2 চামুচ কৰ্ণফ্ল'ৰ পানীত গুলি এড কৰি দিছোঁ, যাতে টেক্সচাৰটো ৰেষ্টুৰেণ্টৰ ষ্টাইলৰ টাইপ হয়, দেখাত খুব ধুনীয়া হ'ব। আৰু এয়া চাওক, আমাৰ চিলি চিকেন ৰেডি হৈ গৈছে আৰু মই এতিয়া এইখিনি প্লেটত ছাৰ্ভ কৰি দিওঁ। আৰু এয়া চাওক প্ৰিয় দৰ্শক, আমাৰ চিলি চিকেন একেবাৰে ৰেডি হৈ গৈছে খাবৰ কাৰণে। আৰু আপোনালোকে কমেণ্টছত মোক ক'ব দেখাত কেনেকুৱা হৈছে। মই আশা কৰিছোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু নিজে বনাবলৈও চেষ্টা কৰিব ঘৰত। ৰেচিপিটো যদি ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰি দিব, আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব, আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে এইটো বনাব পাৰে। আৰু মই আপোনালোকক আকৌ লগ পাম আন এটা ৰেচিপিৰ সৈতে। আৰু লগতে সকলোকে আগন্তুক দুৰ্গা পূজাৰ আন্তৰিক শুভেচ্ছা আৰু মৰম থাকিল। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।